হাই এভৰিৱান, আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনা কৰিছোঁ। মই ৰীমাশ্ৰী, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গা পা ধুই আজৰি নহয় চাহ বনাবলৈ যাওঁ। আৰু চাহৰ লগত মই ভাবিছোঁ আজি চিমলা আলু বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় নাজানো। আমি ভাবিছোঁ চিমলা আলু বইল কৰি চাহৰ লগত খাওঁ, সেয়েহে আপোনালোকক অকণমান দেখুৱাওঁ। বলক তেনেহ'লে যাওঁ। আৰু এয়া চিমলা আলুটো হৈছে দুটা ডাঙৰ কাটিম, অলপমান এইখিনিৰ পৰা কাটিম, মানে অলপ ডাঙৰকৈ কাটিম। চাহৰ লগত এয়া কটা হৈছে। আৰু এইটো বাকলি গুচাব লাগিব। এয়া এনেকুৱাকৈ ধুনীয়াকৈ বাকলিটো গুচি যায়, আপোনালোকে জানিবই সকলোৱে। এয়া ধুনীয়াকৈ, আৰু এইখিনি বাকীখিনিও মই গোটেই তেনেকুৱাকৈ বাকলিখিনি গুচাই ল'ম। এয়া ধুনীয়াকৈ গুচাই ল'ম, গোটেইখিনি গুচাই ল'ম। মানে কিমাননো আৰু চাহৰ লগত বিস্কুট খাই থাকিম ন, সেইটোৱে ভাবিছোঁ আজি আলুটোৱে খাওঁ, চিমলা আলু। এয়া এনেকুৱাকৈ বাকলি গুচাই ল'লোঁ আৰু বইল কৰি মানে খাম। চাই থাকিব ভিডিঅ'টো, মই গোটেই দেখুৱাম আপোনালোকক। এয়া আৰু এয়া মোৰ বাকলি গুচোৱা হৈ গৈছে। এইখিনি মই এতিয়া ভালকৈ ধুনীয়াকৈ মানে ধুই ল'ম। ধুই মেলি কুকাৰত বনাম, মই কুকাৰত দিম মানে। এয়া ভালকৈ ধুই মেলি ল'ম। এয়া এনেকুৱাকৈ আৰু এয়া মোৰ ধুই লোৱা হৈ গৈছে। এয়া এইখিনি বেছি কৰা নাই মানে। আৰু ইয়াতে মই অকণমান নিমখ দি ল'ম, মানে নিমখ দি ল'লে মানে অলপ খাই ভাল লাগে, সেইটোৰ কাৰণে নিমখ দিছোঁ। আৰু লগতে নিমখ দিলে সিজিও যায় অলপ ভালকৈ, সেইটোৰ কাৰণে। আৰু এইখিনি মই এতিয়া পানী দিম নিজৰ আন্দাজ মতে। আৰু এয়া মই এইটো কাৰ্ডটো বন্ধ কৰিলোঁ আৰু এয়া গেছত দি দিলোঁ। আৰু এইটো মই এটা চিটিৰ কাৰণে দি দিম। এটা চিটি হ'লে মানে নুমাম, গেছটো অফ কৰি দিম। আৰু এয়া মোৰ ফাইনেল লুক, আলু হৈ গৈছে ধুনীয়াকৈ। আৰু এয়া ৰঙা চাহ, গৰম চাহ আৰু আলু খাই কিন্তু খুবেই ভাল লাগে। আৰু পানীটো থাকিবই। চাহ পানী খোৱা হৈ গৈছে আৰু এতিয়া যাব লাগে ভাতৰ কামত লাগিব লাগে। আৰু সেয়েহে এতিয়া ভাত বনাবলৈ যাওঁ। ভাত বিশেষ একো নবনাওঁ, চিম্পলকৈ যোৱাকালি আনি থোৱা আছিলে মাছ, আৰু যোৱাকালি খোৱা নহ'লে, মানে মাংস আছিলে, সেইটো কাৰণে মাছটো খোৱা নহ'লে, আৰু তেনেকৈ মই ফ্ৰাই কৰি থৈ দিছিলোঁ। আৰু সেইটো ভাবিছোঁ বিলাহীৰ লগত বনাওঁ। আৰু মইনো কেনেকৈ বনাওঁ, চিম্পলকৈ, একো মানে বেছি মছলা ইউজ নকৰাকৈ, সেয়ে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বলক তেনেহ'লে আমি এতিয়া যাওঁ পাকঘৰলৈ ভাত বনাবলৈ। বলক। আৰু নহয়, চিমলা আলুটো মানে খাই খুবেই ভাল লাগিছিলে। যিসকলে কেতিয়াও খাই পোৱা নাই, খোৱা নাই, খাই চাবচোন, কিন্তু খুবেই ভাল লাগে। সেইটোৱে আৰু এয়া মই মানে চাহ খোৱাৰ আগতে মানে আলু হোৱালৈকে মই এইখিনি কাটি থৈছিলোঁ, বিলাহী আৰু এয়া জ্বালা পিঁয়াজ, আদা নহৰু, তেতেলী আৰু এটা ডাঙৰ চাইজৰ আলু। আৰু এয়া মই বিলাহীখিনি এনেকুৱাকৈ কাটি লৈছোঁ। আৰু এয়া যোৱাকালিৰ মানে মাছ আছিলে, মই ফ্ৰাই কৰি থৈ দিছিলোঁ, মানে খোৱা হোৱা নাছিলে। যোৱাকালি ৰাতিৰ মানে মাংস আছিলে, সেইটো কাৰণে মাছটো বনোৱা নাই। কিমান আৰু মাছ মাংস খাম, তেনেকুৱা খাই ভাল নালাগে, সেইটোৰ কাৰণে বনোৱা নাই। আৰু এতিয়াও মই
এতিয়া মই এইটো মানে অকণমান ফ্ৰাই কৰিম মানে পাপাক মই চব্জিত দিয়া মাছটো নিদিওঁ কাটা থাকে নহয় বাচিবলৈ টান হয় আৰু সেয়ে ভাবিছোঁ তাইক অকণমান কাঢ়াকৈ ফ্ৰাই কৰি দিওঁ আৰু এয়া তেল দি ল'লোঁ কেৰাহীখনত এয়া মাছখিনিও দি ল'ম মাছখিনি যিহেতু মই যোৱাকালিয়ে ভাজি থৈছিলোঁ সেয়েহে মই বেছি ভাজিব নালাগিব অকণমানেই ভাজিম আৰু এয়া 3 পিচে ভাজিম মই বেছি নাভাজোঁ মানে গোটেইখিনি নাভাজোঁ সেইখিনি ভাজাই আছে যিহেতু সেইটো বাবে আৰু এয়া চাওকচোন মাছ ফ্ৰাই কৰা হৈ গৈছে এয়া এতিয়া মই এইটো নুমাই ল'ম হাতত মোবাইল আছে ন সেইটো কাৰণে মানে নুমাবলৈ অকণমান অসুবিধা হৈ আছে তথাপি একো নাই মই নুমোৱা হৈ গৈছে আৰু এইখিনি তেলতে মই আলুখিনিও মানে অকণমান ৰং মানে সিজালৈকে অকণমান আধা সিজালৈকে ভাজিম মানে এয়া এইখিনি অকণমান ভাজিম আৰু মোৰ ভজা হৈ গৈছে বেছিকৈ নাভাজোঁ এয়া মই এইখিনি উঠাই ল'ম থাল এখনত আৰু উঠাই মেলি লোৱা হৈ গৈছে আৰু এতিয়া মাছো ফ্ৰাই কৰা হৈ গৈছে আৰু গতিকে এতিয়া মই সেই তেলখিনিতে মই আৰু এক্সট্ৰা তেল নিদিওঁ আৰু সেয়া মই পাঁচফোৰণ দি দিলোঁ কেইটামান পাঁচফোৰণ মই বেছিকৈ দিলে ভাল নাপাওঁ সেইটোৰ কাৰণে অকণমান দিলোঁ আৰু এয়া জ্বলা পিঁয়াজ কাটি লোৱাখিনিও দি দিলোঁ মই আৰু এয়া আদা নহৰু অকণমান মানে পিঁয়াজখিনি ভাজি মই আদা নহৰু দি দিলোঁ আৰু সেইখিনি গোটেই মানে মিক্স কৰি ভাজিম অকণমান টাইম সকলোৱে বনাই সকলোৱে ভাজে মানে মই কেনেকৈ বনাওঁ সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এয়া মই এইখিনিতে হালধি দি দিম নিজৰ মতে মানে নিজৰ কালাৰৰ মতে দি দিলে হৈ গ'ল আৰু এয়া আৰু এইখিনি মই ভালকৈ লৰাই ল'ম আৰু এইখিনিতে মই এয়া কাটি লোৱা বিলাহীখিনিও ঢালি দি দিম এয়া আৰু এইখিনি মই লৰাই ল'লোঁ আৰু লৰাই লৈ অকণমান টাইম মানে জুইটো ল' কৰি গেছটো ল' কৰি মানে ল' ফ্লেমত ৰাখি মই অকণমান টাইম ভাজিম ঢাকনি দি ভাজি ল'লোঁ আৰু ইয়াতে মই নিমখো দি ল'ম আগতকৈ মানে এতিয়াই দি ল'ম মানে নিজৰ সোৱাদ অনুসৰি দি দিব আৰু এয়া আৰু এইটো লৰাই ল'ম মিক্স কৰি ল'ম মানে আৰু এইখিনিতে মই ঢাকনি লগাই ঢাকি মানে ল' ফ্লেমত জুইটো ল' কৰি মই অকণমান টাইম ভাজিম আৰু এয়া চাওকচোন গলিবলৈ ধৰিছে আৰু অকণমান নগলা যেন লাগিলে মানে হেতাডালেৰে অকণমান হেঁচি দিলে আৰু ধুনীয়াকৈ গলি যায় আৰু এইখিনিতে মই আলুখিনিও দি ল'ম গোটেই আৰু এইটো মই লৰাই ল'ম মিক্স কৰি ল'ম দি মানে ভাজিম আৰু এয়া চাওকচোন ধুনীয়াকৈ তেল বেৰেঙি উঠিছে মানে সেইটোৱে আৰু এইখিনিতে মই পানী দি দিম এয়া মই
বেছি জোল নকৰোঁ, সেইটো কাৰণে ইমানখিনি পানী দিছোঁ। অকণমান পানী শুকাবলৈ দিম, মানে থুপথুপীয়া কৰিম মই, থুপথুপীয়াকৈ বনাম মানে সেইটোৰ কাৰণে পানীটো ইমানখিনি দিছোঁ আৰু পানী শুকাবলৈ দিম। আৰু এয়া মাছখিনি গোটেই দিয়া হৈ গৈছে আৰু এইখিনি লৰাই বান্ধি আৰু অকণমান টাইম থাকি মানে ভাজিম, ঢাকনি দি ভাজিম, বনাম। আৰু এয়া চাওকচোন পানীখিনি উতলিবলৈ ধৰিছে, মানে উতলিছে আৰু প্ৰায় হৈয়ে গৈছে, বেছি টাইম নথওঁ আৰু এয়া ধুনীয়াকৈ হৈ গৈছে। আৰু মই এইখিনিতে মই জিৰা পাউডাৰ অকণমান দিম আৰু লগতে গৰম মছলা এয়া অকণমান, মানে তেনেকুৱাকৈ নুমোৱাৰ আগত এনেকুৱাকৈ মছলা দি ল'লে ভাল লাগে খাই, সেইটোৱে। আৰু মোৰ এয়া চব্জিখিনি হৈয়ে গৈছে, ধুনীয়াকৈ গ্ৰেভিটো ধুনীয়া হৈ গৈছে আৰু মই গেছটো অফ কৰি দিম। আৰু এয়া চাওকচোন ইমান ধুনীয়া গ্ৰেভি হৈ গৈছে নহয়। আৰু মই এইটো অফ কৰি দিলোঁ গেছটো। এতিয়া মোৰ এই চব্জিটো হৈ গৈছে আৰু এতিয়া এয়া চাওকচোন হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া এয়া ভাতৰ থালি ৰেডি কৰি আছোঁ মই। এতিয়া এয়া মানে লাই শাক চাউলৰ গুড়ি দি বনাইছোঁ খাৰ, আৰু এয়াও মাছ, বিলাহী, আলু ৰেডি, আৰু এয়া আলু বিলাহী দি বনোৱা ভাত, আৰু এয়া লাই শাকৰ আঞ্জা। এয়া আজি মোৰ চিম্পল থালি। আৰু মই এতিয়া ভাত পানী খাই আহিলোঁ। ভাত পানী খোৱাটো বহুত টাইমিং হৈ গৈছে, মানে বাচন দিলোঁ আৰু কিবাকিবি অকণমান ঘৰত মাইকী মানুহ জানে সকলোৱে কিবাকিবি এটা নহয় এটা কামটো ওলাই থাকে, আৰু সেইটো কাম কৰি এতিয়া বৰ্তমান আজৰি হ'লোঁ। আৰু সেয়ে ভাবিছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানখিনি আছিলে। আৰু যদি ভিডিঅ'টো আপোনালোকক চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টটো কৰি দিব প্লিজ। কমেণ্ট কৰিলে মানে আপোনালোকে চাইছে বুলি গম পাম, আৰু সেইটোৱে কমেণ্টটো কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।